জীৱন দা মই অনুষ্ঠানটো মই আপোনাৰ মাধ্যমেৰে শেষ কৰিম আৰু আজি দিনটো মই এটা কথা ক'ব বিচাৰিছোঁ জীৱন দা মই খুব আক্ষেপেৰে কওঁ যে প্ৰদীপ দত্ত ৰয় সকলোৱে জানে বৰাকৰ উপায়ুক্তক তেওঁ সকিয়নি দিছে যে অসমীয়াৰ যিমানবিলাক কিবা যদি থাকে সকলোবিলাক বৰাক উপত্যকাৰ পৰা নোহোৱা কৰিব লাগিব প্ৰথম জীৱন দা আপুনি লিখিছে অথনি কৈছিল সামাজিক মাধ্যমত যে অসমৰ পৰা অসমীয়া ভাষা যি কাৰণতে নহওক অসমীয়া ভাষাটোৰ বাধ্যতামূলক এই বাক্যটো উঠোৱা হৈছে যিসকলে উঠাইছে সেইসকল অসমীয়া যাৰ বাবে উঠাইছে বুলি তেখেতসকলে কৈছে তেওঁলোকো অসমীয়া আমি আজি আলোচনা কৰি আছো আমিও অসমীয়া যোনে সমৰ্থন কৰিছে তেওঁলোক অসমীয়া যোনে বিৰোধিতা কৰিছে তেওঁলোকো অসমীয়া যোনে অনুষ্ঠানটো চাই আছে তেওঁলোকো অসমীয়া অসমীয়া জাতিটোৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হয়তো একোৱেই নাই আমি অসমীয়া ভাষাটো বাধ্যতামূলক নহয় এই কথাটোক লৈ পেলাই আলোচনা কৰিছোঁ যুক্তি কৰিছোঁ বিভিন্ন ধৰণৰ কথা বতৰা কৰিছোঁ কিদৰে আমি আগবাঢ়িম মই আপোনাৰ পৰা নতুন প্ৰজন্ম এই বৰ্ণিলহঁতৰ নিচিনা ছাত্ৰ সমাজ তেওঁলোকক অকণমান উদ্বুদ্ধ কৰিব পৰা অকণমান ভাষ্যৰে মই অনুষ্ঠানটো সামৰিব বিচাৰিম জীৱন সুনীত তুমি প্ৰদীপ ৰয় দত্তৰ কথা কৈছা মই তেওঁক চেলুট দিছোঁ বঙালী মানুহৰ জাতীয়তাবোধ অসমীয়া মানুহে শিকিব লাগে কেবিনেট মন্ত্ৰীসকল গোটেই সোপা অসমীয়া প্ৰদীপ ৰয় দত্তই নিজৰ ভাষাৰ কাৰণে মাতিছে পৃথিৱীৰ শ্ৰেষ্ঠ ভাষাবোৰৰ গৰিষ্ঠ সংখ্যক ভাষাবোৰৰ পৰা 7 নম্বৰ গোটেই পৃথিৱীত বঙালী ভাষা তাৰ পিছতো বৰাক ভেলীত বঙালী ভাষা চৰ্চা নকৰিলেও বঙালী ভাষাৰ হৰণ বগন নহয় কিন্তু তাৰ পিছতো প্ৰদীপ ৰয় দত্তৰ নিচিনা মানুহে নিজৰ ভাষাটোৰ কাৰণে উপায়ুক্তক ভাবুকি দিব পাৰিছে আমি নিৰ্বাচন কৰি পঠাইছোঁ আমি অসমীয়া আমি যিসকলক নিৰ্বাচন কৰিছোঁ তেওঁলোকে কেবিনেটত বহা তেওঁলোকো অসমীয়া আৰু ভাষাটো অতৰাইছে কোনে অসমীয়াসকলে প্ৰদীপ ৰয় দত্তই ভাষা অতৰোৱা নাই বঙালী মানুহে ভাষা অতৰোৱা নাই বিহাৰী মানুহে ভাষাটো অতৰোৱা নাই অতৰাবলৈ গৈছে স্বজাতিৰ কুটুমে অতৰাবলৈ গৈছে আটাইতকৈ দুখৰ কথাটো এইটো আৰু মই বৰ্ণিলহঁতৰ নিচিনা নতুন প্ৰজন্মক কৈছোঁ মই আজি 20 বছৰ ধৰি বহুতো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ হৈছোঁ ইংৰাজী মাধ্যমত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ লগত মই পৃথক বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক আলোচনা কৰিছোঁ তেওঁলোকে এটা কথা দুখ প্ৰকাশ কৰে যে আমি ইংৰাজী ভালকৈ শিকিলোঁ অসমীয়াটো নিশিকিলোঁ এইটো আমি ভুল কৰিছোঁ আপোনালোকে জানে আনন্দ পাব্লিচাৰে আনন্দ চেনেলে তেওঁলোকৰ বিদেশত থকা যিমানবোৰ বঙালী মানুহ নতুন প্ৰজন্ম জন্ম হৈছে তেওঁলোকৰ পশ্চিমবংগ চৰকাৰৰ পৰা শিক্ষিত সম্ভ্ৰান্ত মানুহবোৰে নিজৰ বঙালী ভাষাটো শিকাবৰ কাৰণে বিদেশত থকা মানুহবোৰকো তেওঁলোকে ব্যৱস্থা কৰিছে আমাৰ সাহিত্যবাই অসমীয়া পাঠ্যক্ৰম